সন্ত্ৰাসৰ জুইত জ্বলিছে পাকিস্তান। আৰক্ষী চকীত ভয়ংকৰ আক্ৰমণ। নিহত 7 আৰক্ষী কৰ্মী, 22 গৰাকী আহত। অধিকৃত কাশ্মীৰত বিদ্ৰোহ চলি থকাৰ মাজতেই এইবাৰ পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা প্ৰদেশত পুনৰ জ্বলি উঠিছে সন্ত্ৰাসৰ জুই। হাংগু জিলাৰ খাজিনাবান্দা আৰক্ষী চকীত নিশাৰ অন্ধকাৰত সংঘটিত হৈছে ভয়ংকৰ আক্ৰমণ। এই ভয়ংকৰ আক্ৰমণত নিহত হৈছে 7জনকৈ আৰক্ষী কৰ্মী, আনহাতে 22জনকৈ আৰক্ষী কৰ্মী আহত হয়। আৰক্ষীৰো গুলীচালনা। নিহত 8 সন্ত্ৰাসবাদী, আহত 6জন। বন্দুকধাৰীৰ আক্ৰমণৰ প্ৰত্যুত্তৰত আৰক্ষী গুলীচালনা কৰে। এই গুলীচালনাত 8জনকৈ আক্ৰমণকাৰীৰ মৃত্যু হয়। তাৰ বিপৰীতে 6জন আক্ৰমণকাৰী থিতাতে আহত হয়। পলায়ন কৰা আন আক্ৰমণকাৰীসকলক বিচাৰি অঞ্চলজুৰি এতিয়াও ব্যাপক তালাচী অভিযান অব্যাহত ৰাখিছে পাকিস্তানী সেনাই। চিনাক্ত হোৱা নাই আক্ৰমণকাৰী। টিটিপিৰ হাত থকাৰ সন্দেহ। এই আক্ৰমণৰ দায়িত্ব এতিয়ালৈ কোনো সংগঠনে স্বীকাৰ কৰা নাই। কিন্তু পাকিস্তানী সূত্ৰৰ মতে ইয়াৰ আঁৰত তেহৰিক-ই-তালিবান ওৰফে টিটিপি জড়িত থকাৰ প্ৰবল সন্দেহ প্ৰকাশ কৰা হৈছে। টিটিপি হৈ পৰিছে পাকিস্তানৰ বাবে ডাঙৰ প্ৰত্যাহ্বান। সেনাৰ বৃহৎ অভিযানৰ মাজতেই নতুন আক্ৰমণ। উল্লেখযোগ্য যে আফগান সীমান্ত সংলগ্ন অঞ্চলসমূহত টিটিপিয়ে শেহতীয়া সময়ত একাধিক আক্ৰমণ সংঘটিত কৰিছে। দক্ষিণ খাইবাৰ পাখতুনখোৱা আৰু বাজৌৰ জিলাৰ কেইবাটাও আক্ৰমণৰ দায়িত্ব ইতিমধ্যেই সংগঠনটোৱে স্বীকাৰ কৰিছিল। ইয়াৰ বিপৰীতে পাকিস্তানী সেনাই বৃহৎ সামৰিক অভিযান আৰম্ভ কৰি বহু সন্দেহভাজন সন্ত্ৰাসবাদীক নিহত কৰাৰ দাবী উত্থাপন কৰি আহিছে। কিন্তু তাৰ মাজতেই সংঘটিত এই নতুন আক্ৰমণে পাকিস্তানৰ আভ্যন্তৰীণ সুৰক্ষা ব্যৱস্থাক পুনৰ কঠিন প্ৰশ্নৰ সন্মুখীন কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, গ্লোবেল নিউজ নেটৱৰ্ক।